শ্ৰী মিথুন পাল। আপোনালোকে গম পায় আমি আদিত্য এগ্ৰ সায়েন্সৰ পৰা কিছুমান বাগানবোৰ ভিজিট কৰোঁ আমাৰ, আৰু ভিজিট কৰি এই বাগানৰ যিবোৰ সমস্যা আছে সমস্যাবোৰৰ লগত আমি প্ৰায় কথা পাতোঁ বা মাটিৰ সইল এপ্লিকেশ্যনক আদি কৰি গোটেইখিনি কথা পাতোঁ। আজি আমি এখন বাগান আপোনালোকক দেখুৱাব বিচাৰিছোঁ, যোনখন বাগানত আপোনালোকে প্ৰায় কিছুমান সমস্যা দেখা পায়। যেনেকুৱা ধৰণৰ সমস্যাবোৰ হ'ল কেতিয়াবা দেখা যায় চাহ বাগানত আপোনালোকে যদি মন কৰে এই এনেকুৱা ধৰণৰ কিছুমান আপোনালোকে বেমাৰ দেখা পাব, য'ত গছজোপা আপোনাৰ পচি যোৱাৰ লিখা দেখা পায় আৰু গোটেই গুৰিটো ৰাউণ্ড মাৰি ৰিং সৃষ্টি কৰে আৰু লাহে লাহে গছবোৰ মৰিব ধৰে। আপোনালোকক মই এই কিছুমান দৃশ্য আমাৰ লগত মাইনাদা কেমেৰা কৰি আছে, তো মাইনাদাক মই ৰিকুৱেষ্ট কৰিছোঁ এই বস্তুটো অকণমান দেখুৱাবলৈ তেওঁক অনুৰোধ কৰিছোঁ। প্ৰায় গছবোৰত এনেকুৱাকৈ আপোনালোকে দেখা পাইছে, আৰু ইফালে আৰু কিছুমান গছ দেখুৱাইছোঁ। এইফালে চাব, এই গছবোৰো দেখিছেনে, ইয়াৰ কোনো ধৰণৰ পৰিৱৰ্তন অহা নাই। আৰু দাদাই অলৰেডি কৈছে ইউৰিয়া MOP সুপাৰ মাৰি দিলে, আৰু মাটিৰ কণ্ডিশ্যনটো আমি ইয়াত দেখা পাইছোঁ দুনিয়াভৰৰ হেলাই হৈ গৈছে। সইল এপ্লিকেশ্যন কৰিবলৈ সঠিক সময় নহয় যদিও আমি গছৰ ট্ৰিটমেণ্টৰ কাৰণে কাম কৰিবলৈ চিন্তা কৰিছোঁ, কাৰণ অলৰেডি দাদাই 3-4 দিনমান আগত ইউৰিয়া MOP সুপাৰ মাৰি দিলে বুলি কৈছে। কিন্তু মাটিৰ কণ্ডিশ্যন বহুত ভাল হৈ থকা নাই যদিও এইখিনি প্ৰব্লেম যোনখিনি আমি দেখা পাইছোঁ, যোনখিনি শুকাই গৈছে গছবোৰ আপোনালোকে দেখা পাইছে, তাৰ কাৰণে বহুত গছ মৰিছে বাগানখনত। আপোনালোকে যদি ভালকৈ মন কৰিছে এই ভিতৰফালেও দেখা পাব কিছুমান গছ মৰিবলৈ লৈছে। এই এনেকুৱা একেখিনি প্ৰব্লেমেই দেখা পোৱা যায়। এই গোটেই কথাখিনি আমি আপোনাক পৰিচয় কৰাই দিব বিচাৰিছোঁ। আমাৰ দাদাৰ নামটো জনাব। মোৰ নাম বুলু আলী। হয়, বুলু আলীদাৰ পৰা আমি জানিব বিচাৰিম এই সমস্যাটো আপুনি কিমান দিনৰ পৰা পাই আছে? এইটো মোৰ প্ৰায় আজি 4-5 বছৰৰ আগৰ পৰা দেখিছোঁ এই সমস্যাটো মানে পাই আছে। ইয়াৰ কাৰণে কিবা ট্ৰিটমেণ্ট লৈছিলে নেকি? ট্ৰিটমেণ্টটো নাই, ট্ৰিটমেণ্ট এই যিবিলাক আমি সাধাৰণ দোকানবিলাকত সৰু তেওঁলোকে যিবিলাক দিয়ে মেডিচিন, হয়, সেইবিলাকে মাৰি আছোঁ, কিন্তু ফলাফল একো পোৱা নাই। ফলাফল একো পোৱা নাই। কিন্তু মই দাদাক অনুৰোধ কৰিছোঁ, কাৰণ এই মাটিৰ কণ্ডিশ্যনটো দেখি মোৰ অনুভৱ হৈছে মাটিটো সইল টেষ্ট কৰিব লাগে। তো মই দাদাক অলৰেডি জনাইছোঁ যে মাটিটো সইল টেষ্ট কৰিবলৈ তেখেতক মই জনাইছোঁ। সইল টেষ্ট কৰিলে আমি প্ৰকৃততে গম পাম মাটিৰ কণ্ডিশ্যনটো কি হৈ আছে। মাটিৰ যদি কেতিয়াবা কিছুমান প্ৰব্লেম হৈ থাকে সেইখিনি বেমাৰ হ'ব পাৰে। লগত এইখিনি যোনখিনি বেক্টেৰিয়া বা যোনখিনি ভাইৰাছ আমি কওঁ যোনখিনি আপোনাৰ গছত লাগিছে, তাৰ কাৰণে আমি ট্ৰিটমেণ্ট দাদাৰ লগত আমি কম। অলৰেডি আমি কৈছোঁ আমাৰ আদিত্য এগ্ৰ সায়েন্সৰ নিন্দ বুলি এটা দৰৱ আছে, আমি দাদাক অনুৰোধ কৰিছোঁ যাতে এই নিন্দটোক আমি তেখেতক ব্যৱহাৰ কৰিবলৈ কৈছোঁ, আৰু নিন্দটো দাদাই মাৰিব। আৰু তাৰ পাছত আমি আৰু কেইদিনমান পাছত আহি 10-15 দিন পাছত বা এমাহমান পাছত আহি আমি আকৌ পুনৰ এই ভিডিঅ'টো বনাম, আৰু ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাম এই নিন্দ মৰাৰ ফলত কি ডিফাৰেঞ্চ আহিছে। আৰু এই নিন্দৰ লগত আমি আৰু দুটামান দৰৱ গাইড কৰিছোঁ, সেইখিনিও আমি যেনেকুৱা চেম্পিয়ন 7 আমাৰ আছে আৰু আমাৰ ৰিফ্ৰেছ আছে আমি গাইড কৰিছোঁ। কিন্তু প্ৰথমতে আমি দাদাক নিন্দটো মাৰিবলৈ কৈছোঁ, আৰু তেখেতে মাৰিব। এইখিনি মৰাৰ পাছত আমি 15-20 দিনৰ পাছত আহি আকৌ পুনৰ ভিডিঅ'টো লৈ আপোনালোকক এই ভিডিঅ'টো শ্বেয়াৰ কৰিম। তো আমি ধন্যবাদ জনাইছোঁ দাদাক এনেকুৱা সমস্যাটো আমাক জনোৱাৰ কাৰণে। আৰু আমিও এটা ধুনীয়া সুবিধা পাইছোঁ, বাগানখনত আহি বস্তুটো আমি নিজৰ চকুত আমি দেখা পাইছোঁ, আৰু আমি দাদাক নিন্দ কৈছোঁ বস্তুটোক ব্যৱহাৰ কৰাৰ কাৰণে। ঠিক আছে, অলৰেডি যিহেতু দাদাই সাৰ মাৰি দিলে সেইকাৰণে বেলেগ কথা পাতিবলগীয়া নাই। মই সইল টেষ্টটো কৰিবলৈ দাদাক অনুৰোধ কৰিছোঁ যাতে সইল টেষ্টটো কৰি ৰিপৰ্টটো উলিয়াই থয়, তেতিয়া আমি প্ৰকৃততে গম পাম কেনেকুৱা ধৰণে গাইড কৰিলে সুবিধা হ'ব। আমি ধন্যবাদ জনাইছোঁ দাদাক, আমি মাইনাদাক ধন্যবাদ জনাইছোঁ। সকলোকে ধন্যবাদ জনাই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।